এওঁলোক দালাল নহয়, এওঁলোক প্ৰবঞ্চক। দালালো ক'ব পাৰোঁ, কিন্তু মূল কথাটো হ'ল প্ৰবঞ্চক। নাৰায়ণ শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন, নুৰ ইছলাম আহমেদ, জয়ন্ত ডেকা আৰু জয়ন্ত দাস নামৰ এই ব্যক্তিকেইগৰাকীক এতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে। ব্যক্তিগৰাকীয়ে কি কৰিছে, তেওঁলোকৰ কম্পিউটাৰত এপইণ্টমেণ্ট লেটাৰ টাইপ কৰি মানুহক বিলাবলৈকে চেষ্টা কৰিছিল বা অপচেষ্টা কৰিছিল। ইয়াৰে এগৰাকী ব্যক্তি হৈছে নাজমিন আখতাৰ, আৰু তেখেতক এপইণ্টমেণ্ট লেটাৰ দিছে, আনকি কিমান স্কেল কিমান গ্ৰেড সেই পৰ্যন্তও লিখিছে। এই মুহূৰ্তলৈকে দুখন পৰিছে আৰু নিশ্চয়কৈ পৰিব। এইটো হৈছে ফ্ৰড। অসম চৰকাৰে বা অসমৰ আৰক্ষীয়ে কৰায়ত্ব কৰি এই যি প্ৰবঞ্চনাৰ ঘটনাক ধৰা পেলাইছে, তাৰ কাৰণে অসম চৰকাৰে ধন্যবাদৰ হেঁপাত। ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ ব্যক্তি এই যদি প্ৰক্ৰিয়াত জড়িত হৈ আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈকে আমি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিম। এওঁলোক দালাল নহয়, এওঁলোক প্ৰবঞ্চক। দালালো ক'ব পাৰোঁ, কিন্তু মূল কথাটো হ'ল প্ৰবঞ্চক। নাৰায়ণ শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন, নুৰ ইছলাম আহমেদ, জয়ন্ত ডেকা আৰু জয়ন্ত দাস নামৰ এই ব্যক্তিকেইগৰাকীক এতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে। ব্যক্তিগৰাকীয়ে কি কৰিছে, তেওঁলোকৰ কম্পিউটাৰত এপইণ্টমেণ্ট লেটাৰ টাইপ কৰি মানুহক বিলাবলৈকে চেষ্টা কৰিছিল বা অপচেষ্টা কৰিছিল। ইয়াৰে এগৰাকী ব্যক্তি হৈছে নাজমিন আখতাৰ, আৰু তেখেতক এপইণ্টমেণ্ট লেটাৰ দিছে, আনকি কিমান স্কেল কিমান গ্ৰেড সেই পৰ্যন্তও লিখিছে। এই মুহূৰ্তলৈকে দুখন পৰিছে আৰু নিশ্চয়কৈ পৰিব। এইটো হৈছে ফ্ৰড। অসম চৰকাৰে বা অসমৰ আৰক্ষীয়ে কৰায়ত্ব কৰি এই যি প্ৰবঞ্চনাৰ ঘটনাক ধৰা পেলাইছে, তাৰ কাৰণে অসম চৰকাৰে ধন্যবাদৰ হেঁপাত। ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ ব্যক্তি এই যদি প্ৰক্ৰিয়াত জড়িত হৈ আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈকে আমি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিম। এওঁলোক দালাল নহয়, এওঁলোক প্ৰবঞ্চক। দালালো ক'ব পাৰোঁ, কিন্তু মূল কথাটো হ'ল প্ৰবঞ্চক। নাৰায়ণ শইকীয়া, চিৰাজুল হক, গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন, নুৰ ইছলাম আহমেদ, জয়ন্ত ডেকা আৰু জয়ন্ত দাস নামৰ এই ব্যক্তিকেইগৰাকীক এতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে। ব্যক্তিগৰাকীয়ে কি কৰিছে, তেওঁলোকৰ কম্পিউটাৰত এপইণ্টমেণ্ট লেটাৰ টাইপ কৰি মানুহক বিলাবলৈকে চেষ্টা কৰিছিল বা অপচেষ্টা কৰিছিল। ইয়াৰে এগৰাকী ব্যক্তি হৈছে নাজমিন আখতাৰ, আৰু তেখেতক এপইণ্টমেণ্ট লেটাৰ দিছে, আনকি কিমান স্কেল কিমান গ্ৰেড সেই পৰ্যন্তও লিখিছে। এই মুহূৰ্তলৈকে দুখন পৰিছে আৰু নিশ্চয়কৈ পৰিব। এইটো হৈছে ফ্ৰড। অসম চৰকাৰে বা অসমৰ আৰক্ষীয়ে কৰায়ত্ব কৰি এই যি প্ৰবঞ্চনাৰ ঘটনাক ধৰা পেলাইছে, তাৰ কাৰণে অসম চৰকাৰে ধন্যবাদৰ হেঁপাত। ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ ব্যক্তি এই যদি প্ৰক্ৰিয়াত জড়িত হৈ আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈকে আমি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিম।